Sia yang kaji tempat padat papai. বহুত কি কম আৰু আমাৰ হাল্লা ইয়াৰ পৰা শুনি আছো জয় भाई होटल देख सकते हो क्या चलो ना ইমান বেছি ক্ৰাউড হৈ গৈছে বোলে হোটেলৰ ভিতৰত সোমাইছে তাকে ঘৰত থাকিলে তাই কলখানা নাখা হা ইয়াতে কিয় খাইছে কিন্তু আছে ইয়াতে কি কিন্তু আছে কিন্তু আছে তাৰ ভাষা সেইকাৰণে পাপুৱে কি খোৱা নাই চব খাইছে আৰু ইয়াৰ খাপ খোৱাৰ কাৰণে সদায় হাল্লা মোৰে হাল্লা দে তোৰ খাৰাখাৰি নালাগে ভাই আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছো আৰু পাইনএপল জুচ হোটেলৰ ছাতৰ ওপৰত আহিছোঁ আৰু এটা বস্তুৰ কাৰণে সেইটো হ'ল এইটো ড্ৰোন আৰু এতিয়া এটা ড্ৰোন শ্বট এটা চাব আপোনালোকে বাবুদাৰ ঘৰত আহিছিলোঁ আৰু বাবুদাৰ ঘৰত আহি কিনে কাক লগ পালে সুলতান মিৰ্জা আমি আছো হোটেলত আৰু এতিয়া 4টা বাজিলে আৰু 4টা বজাত আছিলে মিটআপ তো আমি এতিয়া গৈ আছো হোটেলৰ তললৈকে পুৰা পাপু পুৰা ৱেক্স লগাই পুৰা ফুল চালত তো লগ পাই আছো তলত আমি হোটেলৰ তলত আহি পালো কিমান বেছি সাউন্ড হয় কিমান বেছি লাউড হয় টকিঅ ইয়াতে গম নাপায় মিটআপৰ পৰা আহিলো আমি ওয়ান্স মোর হাল্লা কৰি কিনে গল বিখাই বিচা আৰু পানী তলৰ পৰা লৈ আহিছো আমাৰ একচুয়ালি প্ল্যানিং আছিল কি বাইক আৰু এটা টকিঅৰ পাৱাৰৰ কথা গম পোৱা নাছিল সেইকাৰণে পিছফালে 10-15 জন মান ন সিটি কি কৈছে সিটি কি चलो भाई अभी ये वाला फैन बिग फैन আমাৰ মিটআপ হৈ গ'ল আৰু আমি আধা ঘণ্টামান ৰেষ্ট ল'লো আৰু এতিয়া আমি গৈ আছো বিশ্বনাথ ঘাট এটা ভিউ পইণ্ট হয় আৰু আমি এতিয়া যাব ওলাইছো আৰু মই যাম অমলান ভাইৰ লগত লাইসেন্স আছে না নাই আছে সব আছে সব ওকে আৰু অলাসাম গৈ আছে ন ইফালে গেং আছে গুটে হেল্ল আমি বই ললো আৰু বান্ধি লৈছো অসমীয়াৰ সন্মান গামোচা আৰু আপোনাক চাওক কিমান কষ্ট কৰি কিনে বহি কিনেও লগ ধৰি আছে হাই হেলো দি আছে ये प्यार नहीं तो क्या है गाइस हाकार है ಇದು নতুন ডায়লগ মোৰ এম খাই লৈ জীৱন লাইফ ইজ এনজয় গাইস এটা ডায়লগ দি দিছো মোৰ ডায়লগ আছে নে চাল ইউ ও এটো এটো বিগ বয় পাপু কলিতা ইজ হিয়ার no টুট বয় পাপু কলিতা ইজ হিয়ার গাইস গাইস আমি বিশ্বনাথ চাৰিলে ঘাটলৈ গৈ আছো ও মা লেভেল চা আৰু চাওক কি শান্তিত যাব ওলাইছিলো ইয়াৰ কাৰণে চাওক কেনে বহিব লগাইছে তো চব লেভেল চা উলাক ডেন্সাৰ তো আমাৰ লোকেল ৰাইডাৰ
বিশ্বনাথ ঘাট আহি পালো আৰু যোনটো বতাহ এতিয়া নাৱত বহি লৈছো আৰু এতিয়া ফটো যোনটো জেগাত আমি গৈ কিনে ফটো উঠিছিলো পাপুৱে তাতে যাব নোৱাৰে সেইটো কাৰণে ইয়াতে ফটো উঠি আছে ফটো উঠাই নাই বেলেগ কামত আহিছো মই ভাই এতিয়া আমি আছো বিশ্বনাথ ঘাট আৰু দাদাই মাৰিব মাছ জালেৰে মাছ মাৰিব চাওক এতিয়া জালটো মিলাই আছে আৰু কিমান মাছ পাই চাম এইটো এটা বাচ্চা এটা আছে এইটো আৰু মাৰিবনে ইয়াতে বিশ্বনাথ ঘাটৰ পৰা ওলালো আৰু আন্ধাৰ হৈ গৈছিল তো আমি এতিয়া গৈ আছো বিহু ডান্স চাবৰ কাৰণে আমি এতিয়া চাম বিহু আৰু আপোনালোকে জানে 14 তাৰিখে বিহু তো তাৰে আগতে আমি বিহু আমিৰ ভাই আৰু চেমি ভাইকো দেখাম বিহু আৰু লগতে ইষ্টিয়াকো দেখাম বিহু কাৰণ ইয়াতে আজিলৈকে বিহু দেখা নাই তো আমাৰ অসমীয়া সাংস্কৃতিক আমাৰ ডিনাৰ আহি গ'ল আৰু এতিয়া টাইম হৈ আছে 11:30 আৰু আজি দিনটো বহুত বেছি কি হ'ল কষ্ট হা টোপনি লাগিছে we are so tired guys so now I am have our dinner and good night brother love you all guys you guys big boy hey tour Papu Golda is here guys so bye bye good night See you tomorrow. See you again, guys. Bye-bye. এনে কৈছো গাইজ তো ফাইনেলি আজি বহুত কষ্টৰে দিনবোৰ খেদাই দিলোঁ আৰু মৰম ভাল পোৱা আপোনালোকে দেখাই পাইছে কেনেকুৱা হ'ব আৰু আগত পাৰ হৈ আহিলে এইখিনি মৰম ভাল পোৱা কেনেকুৱা আপোনালোকেতো দেখাই পালে তো আজিৰ আছিল এইখিনি ভিডিঅ' আশা কৰিছোঁ ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই